এয়া আজি আমি জন্মাষ্টমীৰ উপলক্ষে লুচি পুৰি খাবলৈ লৈছোঁ। জন্মাষ্টমী আপোনালোকক বহুত বহুত শুভকামনা জনাইছোঁ। আপোনালোক সুস্থ থাকক, ভালে থাকক। দিনত হৈ গ'ল নামঘৰত, এতিয়া আমি নৱহতীয়ে মিলি পানি ইয়াত লুচি পুৰি বনাইছোঁ, খাম আৰু সকলোৱে। আপোনালোকে জনাবচোন আপোনালোকে কি কি কৰিলে কমেণ্ট কৰি। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো শেষলৈকে চাই যাব। আমাৰ মানে ওলাইছেহি দেই। পানী অকণমান দিব, ঠাণ্ডা দি দিব। এয়া প্ৰথম ৰুটিটো দিছোঁ আৰু তেলত। আমি এতিয়া ৰুটিখিনি বনাই লওঁ। আজি আমি ঘৰৰ সকলোৰে নবৌহঁত, আমি খুৰীহঁত মিলি আজি জন্মাষ্টমী বুলি লুচি ভাজি এনেকৈ খাবলৈ উলিয়ালোঁ। আপোনালোকে ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে চাই যাব। এয়া বনাই লওঁ বাৰু, তেতিয়াহ'লে আকৌ আপোনালোকক লগ পাই আছোঁ। এইখনো একদম ওচৰতে পাতি দিলে হৈ গ'ল। এয়া আমাৰ লুচি ভাজি ৰেডি হৈ গ'ল। এয়া চাওক। এইফালে বহিছে নবৌ, পেহী, দাদা, তাৰপিছত ভাইটি, তেওঁলোক খাবলৈ বহিছে। এইফালে আছে আমাৰ সৰু মইনাকেইটা, সিহঁতি কাজিয়া কৰাৰ কাৰণে সিহঁতক এনেকৈ দিছোঁ। আজি গৰমো পৰিছে বহুত। নাচ নকৰিবা দেই, পটাপট খোৱা। আমি সকলোৱে খাই বৈ এতিয়া আজৰি হ'লোঁ আৰু এতিয়া শুম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদিহে মোৰ চেনেল আপোনালোক নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট।